Hi guys, কি খবৰ? আজি আকৌ নতুন ভিডিও এটা লৈ মই আপোনালোকৰ মাজলৈ আহিছো। ভিডিওটো স্কিপ নকৰাকৈ শেষলৈকে চাব আৰু যদি ভাল পায় লাইক এটা কৰি দিব আৰু যিসকলে মোৰ চেনেলত নতুনকৈ আহিছে তেওঁলোকে সাবস্ক্ৰাইব কৰিবলৈ কিন্তু নাপাহৰিব। আৰু ভিডিওটোলৈ আগবাঢ়ি যাওঁ। এখন বিদ্যালয়ৰ নৱম শ্ৰেণীৰ ছাত্ৰ এজনক শ্ৰেণী শিক্ষকে সুধিলে, কোৱাচোন 25 দিন যে গৰম বন্ধ পালা, সেই 25 দিনত তুমি কি কি কৰিলা আৰু ক'ত ফুৰিব গলা? তেতিয়া ল'ৰাজনে ক'লে, ছাৰ মই 5 দিনহে ঘৰত থাকিব পাৰিলো, বাকী এদিন প্ৰথম দিনাখন মই বাইকখন শিকিলো আৰু 19 দিন মই হস্পিটেলত কটালো। 10 বছৰীয়া নাতিয়েকক ককাকে ক'লে, আজি তোক মই শাস্ত্ৰ বিষয় অলপ কম, তই মন দি শুনিবি। তাৰ আগতে তই কচোন, তোৰ মতে কবি দেই, তোৰ বিবেকৰ মতে কবি যে ধৰ্ম ডাঙৰ নে সত্য ডাঙৰ? তাৰপিছত নাতিয়েকে ক'লে, ককা ধৰ্মদা ডাঙৰ, সত্যদা সৰু। ধৰ্মদা 10ত পঢ়ে আৰু সত্যদা 8তহে পঢ়ে। ধৰ্মদা ডাঙৰ। कौन है ये लोग? कहां से आते हैं?